Hi friends, welcome to my channel. মই সন্ধিয়া মোৰ চেনেলত আপোনালোকক আকৌবাৰ স্বাগতম জনালোঁ। আজি মই এটা সিম্পল নিৰামিষ ৰেচিপি লৈ আহিছোঁ যিটোৰ হিৰো ইনগ্ৰেডিয়েণ্টছ হ'ল আলু। এইটো ৰেচিপি সকলৰ কাৰণে হয় যিসকলে পিঁয়াজ নহৰু এনেকুৱা ধৰণৰ কোনো আমিষজাতীয় বস্তু সেৱন নকৰে। এইটো এটা একদম সিম্পল নিৰামিষ ৰেচিপি হয় যিটো আপোনালোকে ব্ৰতত থকা সকলেও ব্যৱহাৰ কৰিব পাৰে। তো সেই থটছটো মাইণ্ডত ৰাখিয়ে মই আজি ৰেচিপিটো আপোনালোকৰ আগত দাঙি ধৰিব আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। তো আহক বেছি পলম নকৰি আমি ৰেচিপিটো আগলৈকে চাই লওঁ। এতিয়া মই প্ৰথমেই ৰেচিপিটো ব্যৱহাৰ কৰিবলৈ মই এবিধ মছলা পেষ্ট তৈয়াৰ কৰি ল'ব লৈছোঁ। ইয়াতে মই দুটা জলকীয়া ৰঙা, বাদাম কেইটামান, নৰসিংহ পাত দুখিলামান আৰু আদা এডোখৰ দি মই ভালদৰে ফাইন পেষ্ট কৰি ল'ম। এয়া দেখিছে মই ভালদৰে গ্ৰাইণ্ড কৰি ফাইন পেষ্ট কৰি ল'লোঁ। এইখিনি হ'ল মোৰ মছলাৰ পেষ্ট। এতিয়া এখন টাৱাত 2 টেবুলস্পুন জোখেৰে মই বেচন দি দিছোঁ আৰু এই বেচনখিনি মই শুকানে অকণমান ভাজি ল'ম। এইদৰে মই ভালদৰে শুকানে ভাজি ল'ম। এতিয়া মোৰ যিটো হিৰো ইনগ্ৰেডিয়েণ্টছ হয় আলু মই ইয়াতে 5টা লৈছোঁ। মজলীয়া জোখৰ আলু মই এইদৰে ডখৰকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি চাইজ কৰি ল'ব পাৰে। এতিয়া এটা কুকাৰ মই গৰম হ'বলৈ দি তাতে মই ঘি দি দিম। এয়া মই ঘি এচামুচ দি দিছোঁ। মই ইয়াতে তেল ব্যৱহাৰ কৰা নাই, ঘিৰে এই ব্যঞ্জনবিধ মই তৈয়াৰ কৰিছোঁ। আপোনালোকে নিজৰ পচন্দৰ তেল ব্যৱহাৰ কৰিব পাৰে। এতিয়া গৰম কুকাৰত ঘিখিনি গলিবলৈ দি মই দুখিলামান নৰসিংহ পাত দি দিম। এয়া নৰসিংহ পাত দি মই ফোৰণ দি দিছোঁ আৰু নৰসিংহ পাতখিনি মই দিয়াৰ পাছতেই মই ইয়াতে আলু কেইডোখৰ দি দিম। গেছৰ মই জুই মধ্যমীয়া কৰি ৰাখিছোঁ। মই ইয়াতে গেছ হাই ফ্লেমত থোৱা নাই, একদম কমকৈ মধ্যমীয়াও নহয়, ল' ফ্লেমত আছে। এতিয়া মই আলু কেইডোখৰ কুকাৰত দি দিছোঁ আৰু ভালদৰে মই লৰাই দিম। এইদৰে মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই শুকানে ভাজি থোৱা বেচনখিনি দি পিনে আকৌ ভালদৰে লৰাই লৈছোঁ। আলুখিনিৰ লগত ভালদৰে মিহলাই দিছোঁ। মাইণ্ড কৰিব যাতে বেচনখিনি কুকাৰটোৰ তলত লাগি নধৰে। ভালদৰে আলুখিনিৰ লগত মিহলাই লৰাই ল'ব। এতিয়া মই এই মছলাখিনি ডাইৰেক্ট কুকাৰত দি দিম আৰু প্ৰয়োজন অনুসৰি পানী দি দিম। এই বাদামৰ পেষ্টখিনি মই আলুখিনিৰ লগত দি ভালদৰে মই আলুখিনিৰ লগত মিহলাই লৈছোঁ। গেছৰ জুই এতিয়াও মোৰ ল' ফ্লেমতে আছে। এতিয়া মই সেই পাত্ৰটোতে অকণমান পানী দি পিনে মই ইয়াতে দি দিলোঁ আৰু ভালদৰে মই লৰাই ল'লোঁ। এতিয়া সোৱাদ অনুযায়ী মই অকণমান নিমখ দি দিম। নিমখ দি পিনে মই গোটেই বস্তুখিনি ভালদৰে লৰাই দিম। ধুনীয়াকৈ গোটেইখিনি লৰাই এটা লাহেকৈ উতল আহিবলৈ দিম আৰু কুকাৰৰ লিডখন লগাই পিনে মই 4টাৰ পৰা 5টা চিটি মাৰিবলৈ দিম। কুকাৰৰ লিডটো মই লগাই দিলোঁ। প্ৰথমতে 2টা চিটি মাৰিব, তাৰপাছত মই আকৌ 3টা চিটি মৰোৱাইছোঁ। এয়া চাওক, কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত মই আপোনালোকৰ আগত গৰমে গৰমে পৰিৱেশন কৰিছোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পালে। যদি ভাল পালে ঘৰত ট্ৰাই কৰিব আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। একদম চিম্পলভাৱে বনোৱা এইটো এটা নিৰামিষ আলু ৰেচিপি হয়। এইটো আপোনালোকে পৰাঠা, ৰুটি বা গৰম ভাতৰ লগত আপোনালোকে পৰিৱেশন কৰিব পাৰে। খাবলৈ বহুতেই সোৱাদ হয়, বহুতে লাইট হয় আৰু আপোনালোকে যিকোনো আলুৰ জেগাত যিকোনো ইনগ্ৰেডিয়েণ্টছ দিও এই ৰেচিপিটো বনাব পাৰে। মই
আকৌ এটা ৰেচিপি লৈ আহিম চেম ইনগ্ৰিডিয়েণ্টছ কিছুমানে অকণমান ইফাল সিফাল কৰি এটা পনীৰৰ ৰেচিপি লৈ আহিম। তো আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ভালদৰে থাকিব, কুশলে থাকিব।